Hi everyone, আজি মই বনাবলৈ লৈছো নাৰিকলৰ চাটনি আৰু তাৰ বাবে প্ৰথমতে মই নাৰিকলটো ফালি লৈছো। নাৰিকল সহজতে ফলাৰ এটা উপায় আছে আৰু সেইটো হ'ল গোটেই ৰাতি যদি নাৰিকলটো তিয়াই ৰাখে আৰু পিছদিনাখন যদি নাৰিকলটো ফালে তেনেহলে ধুনীয়াকৈ নাৰিকলটো সহজতে এৰাই যায়। নাৰিকলখিনি এৰুৱাই লোৱাৰ পিছত এতিয়া মই ভালদৰে তাৰ ওপৰৰ কলা বাকলিবোৰ গুচাই লৈছো। নাৰিকলৰ কলা বাকলিবোৰ এৰুৱাই লোৱাৰ পিছত সেইখিনি ভালদৰে আকৌ এবাৰ ধুই মই গ্ৰাইণ্ড কৰিবৰ কাৰণে ৰেডি কৰি লৈছো। আৰু লগতে দিছো মই ধনিয়া মই অলপমান সৰহকৈয়ে দিছো আৰু দিছো আদা ৰচুন। আপোনালোকে যদি ইচ্ছা কৰে দুটামান জলকীয়া এড কৰি দিব পাৰে, মই আজি দিয়া নাই। এয়া আমাৰ চাটনি ৰেডি হৈ গৈছে। দেখিছানে ইমান ধুনীয়া লাগিছে কালাৰটো ধনিয়াখিনি মিক্স কৰি দিয়াৰ কাৰণে। এতিয়া মই অকণমান মিঠাতেল গৰম কৰি লৈছো আৰু গৰম তেলখিনিত কেইটামান কলা সৰিয়হ আৰু কেইখিলামান নৰসিংহৰ পাত দি দিছো। এতিয়া মই এইদৰে চাটনিখিনিৰ ওপৰত দি দিছো আৰু খোৱাৰ আগতে সোৱাদ অনুসৰি অকণমান নিমখ দি সকলোখিনি মিক্স কৰি ল'লে আমাৰ চাটনি ৰেডি হৈ যাব। So viewers, আজিৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেন্ট কৰি জনাব আৰু যদিহে ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেন্ট কৰি দিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে এবাৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব যাতে আপোনালোকে মোৰ নতুন আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশনছ পাই থাকে। So আজিলৈ বাই বাই।